এই কথাটো মই উত্তৰ দিবলৈ যাওঁ মনত দুখ লাগে আৰু এইটোৱে মই কৈছিলোঁ যে সময়ৰ কাম সময়ত কৰিব লাগে, নতুন নেতৃত্বক দায়িত্ব অৰ্পণ কৰিব লাগে। আৰু সদশেষত মই মোৰ অন্তৰক সুধিছোঁ এইখনৰ আজি শেষ প্ৰতিনিধি সভা চূড়ান্ত যি আছিল, ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাৰ 2025 পৰা 27লৈকে এটা নতুন কাৰ্যনিৰ্বাহক কমিটি গঠন কৰা হ'ল আৰু সকলো প্ৰতিনিধি সদস্য বা প্ৰতিনিধিসকলৰ সৰ্বসন্মতিক্ৰমে পুনৰবাৰ মোক দায়িত্ব ন্যস্ত কৰা হৈছে। মই বহুতো তেওঁলোকক বিনম্ৰতাৰে আহ্বান জনাইছিলোঁ, ৰিকুৱেষ্ট কৰিছিলোঁ আৰু মই কৈছিলোঁ যে সময়ৰ কাম সময়ত কৰিব লাগে আৰু নতুন নেতৃত্ব নতুন প্ৰজন্মক দায়িত্ব দিব লাগে। তৎসত্ত্বেও প্ৰতিনিধি সভাই চূড়ান্ত সিদ্ধান্ত, চূড়ান্ত ৰায় নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰূপে মোক দায়িত্ব অৰ্পণ কৰিছে। সাধাৰণ সম্পাদক ৰূপে খনীন্দ্ৰ বসুমতাৰীক দায়িত্ব অৰ্পণ কৰিছে। উপসভাপতি আমাৰ খৰমদা ৱাৰী, আমাৰ উমেশ দৈমাৰী, সহকাৰী সাধাৰণ সম্পাদক দীনেশ ব্ৰহ্ম, স্পীকাৰ অবিন নাৰ্জাৰী আৰু আমাৰ 27জনীয়া টীম। মই প্ৰতিনিধি সভাক ধন্যবাদ জনাইছোঁ, দুখেৰেও ধন্যবাদ জনাইছোঁ মই, কাৰণ জাতিটোৰ কাৰণে সকলোৱে আগুৱাই যাব লাগিব। শুভাকাংক্ষীসকলে মোক প্ৰশ্ন সোধে, মোৰ উপলব্ধি এইটোৱে কয় যে আচলতে আপুনি দায়িত্ব এৰিব বিচৰা নাই না সংগঠনে আপোনাক দায়িত্ব পৰা এৰি দিয়া নাই। এই কথাটো মই উত্তৰ দিবলৈ যাওঁ মনত দুখ লাগে আৰু এইটোৱে মই কৈছিলোঁ যে সময়ৰ কাম সময়ত কৰিব লাগে, নতুন নেতৃত্বক দায়িত্ব অৰ্পণ কৰিব লাগে। আৰু সদশেষত মই মোৰ অন্তৰক সুধিছোঁ আৰু মই এইটোৱে শুনিলোঁ অন্তৰৰ পৰা, যি ধৰণে দেশতকৈ মামা ডাঙৰ নহয়, জাতিতকৈ ৰাজনীতি ডাঙৰ নহয় বা আন দিশ ডাঙৰ নহয়, যোনটো যোৱা আঢ়ৈটা মাহ মোক লৈ সংবাদ মাধ্যমত বিভিন্ন মহলত বহুতো চৰ্চা, আলোচনা বিলোচনা হৈছিল। সংগঠন এৰি অকল ৰাজনীতিয়ে কৰিব লাগে, ৰাজনীতিয়ে একমাত্ৰ উদ্দেশ্য তেনেকুৱা নাছিল বা নহয়, কিন্তু চৰ্চা থাকেই সদায়, ভাল চৰ্চা বেয়া চৰ্চা সদায় থাকে। শুভাকাংক্ষীসকলে মোক বিচাৰিছিল আৰু অঞ্চলৰ ৰাইজে মোক বিচাৰিছিল সমাজখনৰ, অঞ্চলখনৰ কাম কৰিবৰ কাৰণে, আৰু জিলাখনৰ ৰাইজে মোক বিচাৰিছিল, বিটিয়াৰবাসী ৰাইজে বিচাৰিছিল। এতিয়া মই জাতীয় সংগঠনত জাতিসত্তা, জাতীয়তাবাদ আৰু জাতীয় স্বাভিমানক আগুৱাই নি উপেন ব্ৰহ্মৰ যি এটা আদৰ্শ, জীয়াই থাকক, জীয়াই থাকিবলৈ দিয়ক, বিশ্ব দৰবাৰৰ বড়ো জাতিক এটা পূৰ্ণাংগ জাতি, উন্নত জাতি, এটা মহান জাতি হিচাপে উপেন ব্ৰহ্মৰ যি এটা সপোন, যি বাস্তৱত ৰূপায়িত কৰিব লাগে, তাৰ কাৰণে মই নিষ্ঠা সহকাৰে কাম কৰি যাম। যিহেতু মোক দায়িত্ব অৰ্পণ কৰিছোঁ, আজিৰ পৰা কোনো ৰাজনীতিক বাতাবৰণ, চৰ্চা, পৰিচৰ্চা এনেকুৱা আৰু কোনো কথা নাই। জাতিৰ স্বাৰ্থত জাতিৰ হকে কাম কৰি যাম, সকলোকে লৈ পেলাই বিভিন্ন জাতি জনগোষ্ঠী যিবিলাক পিছ পৰি আছে, যিবিলাক তেওঁলোকে সমাজত বঞ্চিত হৈ আছে, তেওঁলোকক আগুৱাই লৈ যাম। বড়ো শান্তি চুক্তি 100% ৰূপায়ণৰ কাৰণে গৃহমন্ত্ৰী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া যি এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, আখৰে আখৰে ৰূপায়ণ কাৰণে কাম কৰি যাম। বড়ো মাধ্যম, গুণগত শিক্ষা, ভাল শিক্ষা, বিদ্যালয় প্ৰাধিকৰণৰ হকে যথোপযুক্ত এটা পদক্ষেপ লৈ পেলাই কাম কৰি যাম আৰু নৱপ্ৰজন্মক আগুৱাই নিবৰ কাৰণে ভাল সংস্থাপন, মানে তেওঁলোকক কাৰিকৰী আৰু বিজ্ঞানসন্মত এটা পদ্ধতিৰে মানে আগবঢ়াই নিয়াৰ কাৰণে তেওঁলোকক চাকৰি বাকৰি সংস্থাপনৰ যোগেদি সমাজ আৰু জাতিৰ দায়বদ্ধতাৰে কাম কৰি যোৱাৰ কাৰণে মই এতিয়া সংকল্পবদ্ধ হিচাপে কাম কৰি যাম। আৰু আজিৰ পৰা নতুন কাৰ্যনিৰ্বাহক কমিটিয়ে পূৰ্ণ দমে জাতি আৰু জাতি সেৱাৰ ক্ষেত্ৰত আমি কাম কৰি যাম। এতিয়াৰ পৰাই নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিটো সদস্যই
এতিয়া ট্ৰেইনিং ল'ব লাগিব। আমি কেম্প বিশেষ এটা আমি কেম্প আয়োজন কৰিম, বড়োফা কেম্প নামেৰে। 2 দিনীয়া 3 দিনীয়া 5 দিনীয়া 7 দিনীয়া ট্ৰেইনিং। তেওঁলোকৰ সুস্বাস্থ্য, বিহেভিয়াৰ, গুড বিহেভিয়াৰ আৰু সংগঠন আৰু ডিচিপ্লিনটো মানি চলিব লাগিব। উপেন্দ্ৰ মোৰ আদৰ্শ প্ৰিন্সিপাল আইডিঅ'লজি মানি চলিব লাগিব। লগতে তেওঁলোকক ভাল স্বাস্থ্য থাকিলে সমাজৰ প্ৰতি কাম কৰিব পাৰিব। তেওঁলোকৰ বডি মাছ ইণ্ডেক্সৰ কথা আহিছে আলোচনাত। যোগা, ব্যায়াম, মাৰ্চিয়েল আৰ্টছ বিভিন্ন যিবিলাক NCCয়ে ট্ৰেইনিং কৰে, ঠিক একেধৰণে আমাৰ সমাজৰ প্ৰতি সেৱা কৰিবৰ কাৰণে তেওঁলোকৰ ট্ৰেইনিঙৰ ব্যৱস্থা আমি কৰিম। আৰু বিভিন্ন কাৰ্যসূচী আমি হাতত ল'ম। নতুন এটা উদ্যমেৰে, নতুন এটা চিন্তাৰে, নতুন এটা জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত যি ধৰণে বড়োলেণ্ড মহোৎসৱ আমি আয়োজন কৰিছিলোঁ আৰু গৃহমন্ত্ৰীৰ উপস্থিতিত দিল্লীত আমি বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মক ৰাষ্ট্ৰীয় দৰবাৰত আমি লৈ যাব পাৰিছোঁ। আৰু একে পন্থাৰে তাতকৈ আৰু অধিক শক্তিশালীৰে নিখিল বড়ো ছাত্ৰ সন্থাই কাম কৰিব। সেইখিনিয়ে যথেষ্ট সাল সলনি হৈছে। সভাপতি বা সাধাৰণ সম্পাদক বা উপসভাপতি 2-4 জন পুৰণি কমিটি আছে। আধা পুৰণা আৰু আধা নতুন প্ৰজন্মক ইয়াত এটা সন্নিৱিষ্ট কৰি পেলাই ভাল এটা পূৰ্ণাংগ কমিটি এটা বড়োলেণ্ড বিশ্ববিদ্যালয় বা আন বিশ্ববিদ্যালয়ৰ পৰা বা দিল্লীৰ পৰা পঢ়ি অহা যিসকল আমাৰ ইউনিট এপছত কাম কৰিছিল তেওঁলোকক আমি স্থান দিয়া হৈছে, যাতে নৱপ্ৰজন্ম আমাৰ লগত থাকে বা ছাত্ৰ ছাত্ৰী যিখিনি দিশ সেইটো যাতে আমি একেলগে লৈ যাব পাৰোঁ। তাৰ কাৰণে নতুনকৈ আমি সন্নিৱিষ্ট কৰি পেলাই এই পূৰ্ণাংগ কমিটিখন গঠন কৰা হৈছে। যিমান ডেলিগেটসকলে আপোনাক যে ওলাই যাব বিচাৰিছে ওলাবৰ কাৰণে কিবা এলাউ দিয়া নাই নেকি? সেইকাৰণে নাই, তেওঁলোকে সেই কথাটো কৈ আছিল, মোৰ কথাও শুনিছে। তেওঁলোকে মোৰ যি আহ্বান সেই আহ্বানৰ প্ৰতিও সন্মান জনাইছে আৰু এই আহ্বানটো তেওঁলোকে যুক্তিসংগত বুলি তেওঁলোকে প্ৰকাশ কৰিছে। আনপিনেদি চুক্তি ৰূপায়ণ জাতিটোৰ বিভিন্ন বিষয় ইছ্যু আছে আৰু এইটো নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে আমি লৈ যাব লাগিব। মই কৈছোঁ কি জাতি সদায় আগত, ইয়াৰ পিছত সংগঠন, ইয়াৰ পিছত আমি কৰ্মী। তো ইয়াতে বহুত পৰিৱেশ পৰিস্থিতি আছে। মই সকলো পৰিৱেশ পৰিস্থিতিৰ কথা এতিয়া মই ক'ব নোৱাৰোঁ। এইটো কথা মনতে থাকি গ'ল। এই কথাই যে আপুনি ওলাই যাব বিচৰা নাই, না আপোনাক ওলাব দিয়া নাই, না আন কি দিশ আছে, কি প্ৰসংগ আছে, এই কথাও আহি পৰিব। আৰু এই কথাবিলাকক মই আৰু বিতৰ্কত আনিব বিচৰা নাই। এতিয়া যি হৈ গ'ল হৈ গ'ল। ভৱিষ্যত দিনত মোৰো কিছু কণ্ডিশ্যন আছে, মোৰো কিছু কনচিডাৰেশ্যনৰ কথা মই ৰাখিছোঁ আৰু এই গোটেই কণ্ডিশ্যন আৰু কনচিডাৰেশ্যনটো মনত ৰাখি নিখিল বড়ো ছাত্ৰ সন্থাক আগুৱাই যাবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ।